হে গাইজ, কি খবৰ আপোনালোকৰ? হওক আপোনালোকৰ খবৰ ভাল। আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ সৰু এটা আনবক্সিং ভিডিঅ'লৈ। চ' গাইজ, যোৱাকালি কি হ'ল, যিটো মই মটো ভ্লগিঙৰ ছেটআপৰ ভিডিঅ' বনাই আছিলোঁ, তাতে এনেকুৱা হ'ল যেনে মোক ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হৈছে যে মোক এডাল ষ্টিকৰ বা মোবাইল ষ্টেণ্ডৰ প্ৰয়োজন আছে। কিতাপৰ ওপৰত থৈ ভিডিঅ'বিলাক ষ্টেণ্ডত থৈ বনোৱা হৈছিল। আৰু তাৰ কাৰণে মই যোৱাকালি ধূপতৰা আছাম পুলিচৰ কাৰণে এপ্লাই কৰিব গ'লোঁ, আৰু ছাডেনলি দেখা পালোঁ এডাল ষ্টেণ্ডৰ দোকান। আৰু গাইজ, উঠাই দিলোঁ মাল। আৰু গাইজ, এইটোৱে হৈছে সেইটো মাল, বা এইটো হৈছে সেইটো বস্তু, যিটো বস্তুৰ মই কথা কৈ আছিলোঁ। ইয়াক আপোনালোকে চেল্ফি ষ্টিক কয়, চেল্ফি ষ্টেণ্ড কয়, যি কয়, আৰু সেইটো আপোনালোকৰ ইচ্ছা। আৰু বস্তুটো দেখুৱাই আছোঁ, আৰু মই অলপ আগতে খুলিছিলোঁ তাৰ কাৰণে আপোনালোকে বক্সটো অ'পেন দেখা পাইছে। আৰু গাইজ, ইয়াৰ লগত আহিছে এটা ডেটা কেবল, এইটো গাইজ ব্লুটুথ কানেক্টিভিটিত আহে। ইয়াত চাৰ্জিঙৰ কাৰণে আহিছে এইটো। আৰু এইটো হৈছে বস্তুটো, এইটো চাব পাৰে গাইজ। আৰু ইয়াতে এটা বাল্ব আছে ধুনীয়া কৰে। আৰু এইটো আমাৰ এণ্ডাৰটো টেনশ্যন নাই আৰু পোহৰৰ কাৰণে। আৰু গাইজ, এইটো এনেকুৱাকৈ ল'ব। আৰু এইটো এনেকুৱাকৈ এটা চেল্ফি ষ্টিক বনাই ল'ব পাৰিব। আৰু গাইজ, আৰু যদি আপুনি ভিডিঅ' বনায় ন, আপোনাৰ কাৰণে এনেকুৱাকৈ এটা ভিডিঅ' ষ্টেণ্ড বনাই ল'ব পাৰিব গাইজ। মোক দুয়োটা বস্তুৱেই বহুত প্ৰয়োজন, তাৰ কাৰণে এটা বস্তুতে দুটা বস্তু পাইছোঁ, আৰু খুব বেছি ভাল লাগিছে। আৰু গাইজ, চাব পাৰে ইয়াৰ কোৱালিটি দেখুৱাইছোঁ। এইটো হৈছে ব্লুটুথ কানেক্টিভিটি গাইজ। ইয়াৰ দ্বাৰাই কণ্ট্ৰল কৰিব পাৰি আৰু মোবাইলটো। আৰু গাইজ, ইয়াৰ কষ্ট এপ্ৰক্স 600 টকা আহিছে। আৰু গাইজ, এয়া হৈছে চেল্ফি ষ্টিকৰ দ্বাৰা লোৱা ভিডিঅ'। চাব পাৰে গাইজ, কেনেকুৱা ভালে লাগিছে গাইজ। নৰ্মেল ভিডিঅ' আৰু গাইজ। আৰু এইটো হৈছে মোৰ ৰুম, মাই টেবুল। চাব পাৰে গাইজ। আৰু গাইজ, মই আগতে ভিডিঅ'বিলাক এইটো ষ্টেণ্ডত থৈ, আৰু ইয়াতে মোবাইলটো থৈ, কিতাপৰ ওপৰত থৈ, আৰু ভিডিঅ'বিলাক বনাইছিলোঁ। আৰু অলপ কষ্ট হৈছিল। আৰু গাইজ, আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যোনে যোনে নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব গাইজ, আৰু লাইক কমেণ্ট এটা কৰি যাব। আৰু আজি মই গৈ আছোঁ দুৰ্গা পূজা চাবলৈ। নেক্সট উইকত দুৰ্গা পূজাৰ ভিডিঅ' পাব পাৰে আপোনালোকে, দিম বুলি ভাবিছোঁ। আৰু গাইজ, এইখিনিকে কৈ আজিৰ চেল্ফি ষ্টেণ্ডৰ যি কয় আপোনালোকে তাৰ ভিডিঅ' সমাপ্ত কৰিম। আৰু আজিৰ পৰা এইডাল ষ্টেণ্ডৰ পৰাই ভিডিঅ'বিলাক পাব আৰু গাইজ। আৰু নেক্সট ভিডিঅ'ত লগ পাম গাইজ। টিল দেন টাটা, বাই বাই, জয় আই অসম।